শিৱসাগৰত অগপ দলৰ সভাপতি অতুল বৰা। শিৱসাগৰ বিধানসভা সমষ্টিৰ NDA সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই। 100% আমি বিজয়ী হ'ম অতুল বৰা। মিত্ৰজোঁটে 90ৰ পৰা 100খন আসন লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ কৰা শেহতীয়া মন্তব্যই সংখ্যালঘু সমষ্টিৰ অগপ প্ৰাৰ্থীসকলক বিপদত পেলাব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত অতুল বৰাই অগপ এটা শক্তিশালী দল, ই অগপ দলৰ প্ৰাৰ্থীসকলক সংখ্যালঘু সমষ্টিসমূহত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে। শিৱসাগৰত প্ৰদীপ হাজৰিকা আৰু কুশল দৰিক একেলগে টিকট প্ৰদান কৰি উজনিত বিজেপিয়ে অগপ দলক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেনেকুৱা একো নহয়, এয়া নিৰ্বাচন জিকাৰ এক কৌশল বুলি মন্তব্য অতুল বৰাৰ। প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য অতুল বৰাৰ। কংগ্ৰেছ স্বাধীনতাৰ সময়ৰ পৰাই থকা এটা দল, তেওঁলোকে দীৰ্ঘ সময় ধৰি শাসনত থকা দল, ৰাইজৰ তেওঁলোকৰ ওপৰত বিশ্বাস আৰু ভৰসা নাই। তেতিয়াৰ আৰু বৰ্তমানৰ শাসনৰ মাজত বহু পাৰ্থক্য আছে। হিমন্ত বিশ্ব শৰ্মাৰ সময়ত অসমৰ বিকাশ দ্ৰুতগতিত আগুৱাই গৈ আছে। অখিল গগৈ নিৰ্বাচনত হাৰিম বুলি নিশ্চিত হৈছে, গতিকে তেওঁ উন্মাদৰ দৰে আচৰণ কৰিছে, এই মন্তব্য কৰে অতুল বৰাই। সৈতে আজি মিলিত হলো, তেওঁলোকক উৎসাহ জনাবলৈকে আহিলো, উৎসাহ যোগাবলৈকে। আপোনালোকে সকলোৱে জানি যে 9 তাৰিখে নিৰ্বাচন আৰু এইবাৰ NDAৰ সপক্ষে ঢৌ বলিছে আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া এগৰাকী সবল প্ৰাৰ্থী, পূৰ্বৰ তেখেত মন্ত্ৰীও আছিল, 5 বাৰকৈ বিধায়ক আছিল আমগুৰি সমষ্টিৰ পৰা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমগুৰিৰ এটা বৃহৎ অংশ শিৱসাগৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। যোৱা দিনকেইটাত মই খবৰ খাতি লৈছোঁ, দলৰ কৰ্মকৰ্তাসকলে নতুন সমষ্টিটোত কাম কাজখিনি ঠিকেই আগবঢ়াই লৈ গৈছে আৰু মই আশা ৰাখিছোঁ যে প্ৰদীপ হাজৰিকাক এগৰাকী যিহেতু জনপ্ৰিয় বিধায়ক আছিল, অভিজ্ঞ বিধায়ক আৰু শিৱসাগৰৰ নিচিনা এক ঐতিহ্যমণ্ডিত ঠাইৰ ৰাইজে ডেফিনেটলি নিশ্চিতভাৱে তেখেতক এইবাৰ গ্ৰহণ কৰিব। আমি গভীৰ আশাবাদী প্ৰদীপ হাজৰিকা। এটা প্ৰশ্ন সুধিব লাগিব। উজনি অসমত দেখা গৈছে যে অসম গণ পৰিষদৰ চিট ক্ৰমান্বয়ে নাই উজনি নাম মোৰ প্ৰশ্নটো এইটো পোনপ্ৰথমে NDA প্ৰাৰ্থী হিচাপে অগপ দলৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়াৰ পিছত পুনৰ বিজেপি এটা কেতিয়াবা NDA কেতিয়াবা জিকাৰ স্বাৰ্থটো, আমাৰ প্ৰাৰ্থীৰ জিকাৰ স্বাৰ্থটো বা এইটো এটা ষ্ট্ৰেটেজিকেল কথা, এইটো তেনেকে ধৰণে হৈছে। আৰু এইটো এই ক্ষেত্ৰত কি ক'ব যে 13টাকৈ সমষ্টিত আপোনালোকে সংখ্যালঘু প্ৰাৰ্থী আমিতো সংখ্যালঘু সংখ্যাগুৰু বুলি কেতিয়াও তেনেকুৱা দৃষ্টিৰে কথাও কোৱা নাই, আমি চিন্তাও নকৰোঁ। অসম গণ পৰিষদ দল এটা ছেকুলাৰ দল আৰু বৰাক ভেলীত আমাৰ 4জনকৈ আগৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ বিধায়ক আছিল, বাকী অঞ্চলবিলাকতো আছিল, গতিকে এইটো কোনো তেনেকুৱা কথা নহয়। আজি শিৱসাগৰ জিলালৈ প্ৰিয়ংকা গান্ধী আহিছে, কিমান প্ৰভাৱ পেলাব? কোনো ধৰণৰ প্ৰভাৱ নপৰে। কংগ্ৰেছৰ ওপৰত ৰাইজৰ বিশ্বাস আৰু ভৰসা নাই, কাৰণ কংগ্ৰেছ দলটো দেশৰ স্বাধীনতা অনা দল আৰু দীঘলীয়া দিন শাসনত থকা দল। 2001ৰ পৰা 2016লৈকে ৰাজ্যখনত ক্ষমতাত আছিল আৰু সেই সময়ৰ শাসন আৰু বৰ্তমান সময়ৰ শাসনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখন দ্ৰুত গতিত বিকাশৰ দিশে ধাৱমান হৈছে। মই নাজানো, দেৰি হৈ অখিল গগৈৰ নিজৰ অৱস্থা বেয়া, হাৰিম বুলি নিশ্চিত হৈ অখিল গগৈ উন্মাদৰ দৰে হৈ এইবিলাক কথা কৈছে। MLA থাকিলে এটা সমষ্টিত তাৰ অলপটো ইনকামেঞ্চি থাকিব, সেইকাৰণে 80,000ৰ পৰা 80,000টো হয়তো পূৰা নহ'ব পাৰে, কিন্তু এইটোতো মোৰ কেপিটেল হয়, আমগুৰিটোতো মোৰ কেপিটেল হয়। এতিয়া সেইকাৰণে মই ভাবোঁ যে তাৰ পৰা ভাল ভোটে পাম, অলপ হয়তো ইফাল সিফাল হ'ব পাৰে 2-4টা ভোট, কাৰণ এইবিলাক গোটেই মানুহবিলাকে যেতিয়া ঘূৰি আছে, বিভিন্ন আশা মানুহক দি আছে, সেইকাৰণে সেইবিলাকত হয়তো 2-4টা মানুহটো ইফাল সিফাল হৈ যাব, কিন্তু এনেই মোটামুটি ঠিকে থাকিব। যিহেতু সমষ্টিটো নতুন হৈছে কাৰণে কিছুমান অঞ্চল আপোনাৰ কাৰণে এতিয়া নতুন, ৰাইজৰ সমস্যাও বহুতখিনি আছে, এনে ক্ষেত্ৰত আপুনি যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিছে ৰাইজৰ কেনেকুৱা ধৰণৰ সহায় পাইছে? ৰাইজৰ সহায়টো মই ভালেই পাইছোঁ, আৰু এইটো মোৰ কাৰণে নতুন নহয়, কিন্তু মানুহে ভাবিব পাৰে যে শিৱসাগৰ প্ৰদীপ হাজৰিকাৰ কাৰণে নহয়, মোৰ কাৰণে এইটো একেবাৰেই নতুন নহয়। কেলৈ মই ক্লাছ 6ৰ পৰাই মই শিৱসাগৰৰ বিভিন্ন অঞ্চলত মই ঘূৰি আছোঁ, মোৰ মানুহ চিনি পায়, মই ইয়াৰ পৰা পলিটিক্স আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা মই নেতৃত্ব দিছোঁ। সেইকাৰণে আন্দোলনৰ সময়ত গোটেইখন মটৰ বাইক লৈ পেলাই ঘূৰি পাইছোঁ, মানুহে ইয়াতে দেখিয়ে থাকে, গাঁওবিলাকত মই আছোঁ,
আৰু চবচে ডাঙৰ কথা হ'ল বানমুখ অন্য স্কুলবিলাকৰ লগত মই একেলগে NCC কেম্প কৰা। তো আমাৰ ইয়াতে মানে শিৱসাগৰটোতো আৰু আমগুৰি বেলেগ নহয়, দিছে পাৰ্ট অফ শিৱসাগৰ, কিন্তু আমিতো একেলগে এইখনে আমাৰ সদৰ ঠাই। ইয়াতে DC আছে, ইয়াতে SP আছে, ইয়াতে অল অফিচ শিৱসাগৰত আছে। তো চবটো একেই আছে, ইয়াতো কোনো তেনেকুৱা ধৰণৰ বেলেগ নাই। এইটো মানুহে ভাবি পায়, কিন্তু সমষ্টিটো সেইটো সমষ্টিৰ পৰা আমগুৰি সমষ্টিৰ পৰা মোক MLA টিকেট দিয়াৰ কাৰণে মই তাৰপৰা গ'লোঁ। সেইটো কাৰণে মানুহে ভাবি পাব যে তেওঁ আমগুৰিহে। দিছ ইজ নট কাৰেক্ট, সেইটো নহয়। পোনপটীয়া যুঁজখন এতিয়া পৰিষ্কাৰকৈ ওলোৱা নাই, আৰু হাই প্ৰফাইল হয় নোহোৱা নহয়, কাৰণ ইয়াৰ পৰাই বিমলা প্ৰসাদ চলিয়া গৈছে, ইয়াৰ পৰাই হিতেশ্বৰ শইকীয়া গৈছে, ইয়াৰ পৰাই কেশৱ গগৈ গৈছে, চব পলিটিকেল লিডাৰবিলাক প্ৰায়বিলাক গিৰিণ গগৈ ইয়াৰ পৰাই আছিলে, গিৰিণ গগৈ মিনিষ্টাৰ আছিলে। এতিয়া সেইটো হয়, কাৰণ স্বৰ্গদেউসকলৰ এখন ৰাজধানী আছিলে। ডাইৰেক্টটোৱে মানে কালচাৰেলি ছ'চিয়েলি এইটোতো মানে হাই প্ৰফাইল হেৰিত আহি যাব। কিন্তু মই ভাবোঁ যে এইসকল মানুহে এতিয়া এবাৰ দ্বিতীয়বাৰ চিন্তা কৰিবলৈ তেখেতসকল বাধ্য হ'ব, কেলৈ যোৱা নিৰ্বাচনত যিটো অৱস্থা শিৱসাগৰৰ হ'ল, বাৰু সেইটো এক্সপিৰিয়েঞ্চটো মানুহে কেতিয়াও নিশ্চয় নাপাহৰিব। দিছ কাইণ্ড অফ বিটাৰ এক্সপিৰিয়েঞ্চ মে বি ফৰ ভোটাৰ্ছ। সেইকাৰণে মই ভাবোঁ যে তেখেতসকলে উচিত সিদ্ধান্ত ল'ব এইটো ক্ষেত্ৰত। মিত্ৰজোঁটত থকাৰ পাছতো বিজেপিয়ে প্ৰথম ঘৰক দিয়া নাছিল, এইটো বিজেপিয়ে ক'ব পাৰিব কেলৈ কৰিছে, কিন্তু এতিয়ালৈকে গম নাপাওঁ। কিন্তু আজিতো আমাৰ প্ৰেচিডেণ্ট আহি আছে ইয়াত, প্ৰেচিডেণ্ট অতুল বৰা ডাঙৰীয়াইও অসমত সাৰা অসমতেই কেম্পেইন কৰি আছে। তো সেইফালৰ পৰা চালে অতুল বৰাও এজন আমাৰ মিত্ৰ দলৰ ষ্টাৰ কেম্পেইনাৰ। তো তেখেত আহি আছে আজি। কিয় জয়লাভৰ ক্ষেত্ৰতো মিত্ৰ গোচৰ ইমান হ'ব মানুহ যদি লগ লাগে, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, হয়নে, আমাৰ এইটো কি কয়, এইটো দিলীপ শইকীয়া, অতুল বৰা, কেশৱ মহন্ত, তাৰপিছত হাগ্ৰামা মহিলাৰী, এই গোটেই মানুহবিলাকৰ সমৰ্থন থকাটো হিচাপতে দেখেতো এইটোৱে হেট্ৰিক কৰিব লাগে মই ভাবোঁ। এতিয়া ৰাইজে কি দেখিব সেইটো আৰু ৰাইজৰ কথা। প্ৰথম কাম ইয়াত মানে একেলগে কৰিব লাগিব, পেৰেলেলি কেইবাটাও কাম কৰিব লাগিব। ইয়াত মানে এখন ইঞ্জিনিয়াৰিং কলেজ মই মনত ভাবি আছোঁ, ইঞ্জিনিয়াৰিং কলেজ এখন মই বিচাৰিম। মেডিকেল কলেজ উইথ এ ইউনিট ফ্ৰম এইমছ, এটা এইমছৰ ইউনিটৰ সৈতে এখন মানে মেডিকেল কলেজ ইয়াত মানে মোৰ বিচৰা ইচ্ছা আছে। আৰু তাৰ উপৰিও ইয়াত এখন হকী গ্ৰাউণ্ড আৰু এখন ক্ৰিকেট গ্ৰাউণ্ড, ফুল ক্ৰিকেট গ্ৰাউণ্ড, এই দুখন স্পৰ্টছৰ ক্ষেত্ৰত। তাৰপিছত হৈছে ব্ৰহ্মপুত্ৰ ছাইডত আমি আমাৰ যিখিনি তাত ৰিচোৰ্চ আছে, এই ৰিচোৰ্চখিনি মই মানে ভালকৈ চাম বুলি পেলাই ভাবিছোঁ। কেলৈ এতিয়া মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বমৰ মেম্বাৰ থাকোঁতেও মই কৈছিলোঁ যে মহৰ খুঁটিবিলাক ভালকৈ চাব লাগে, তাত পইচা খৰচ কৰিব লাগে, গৰু খুঁটিবিলাকত পইচা খৰচ কৰিব লাগে, আৰু সেইবোৰ জেগাত যি শাক পাচলি হৈ আছে তাত পইচা ইনভেষ্ট কৰিব লাগে। এতিয়া সেইবিলাক হ'লেতো মই ভাবোঁ যে মিল্ক বেষ্ট ইণ্ডাষ্ট্ৰী আমাৰ হ'ব পাৰে, আৰু এগ্ৰিকালচাৰ বেষ্ট ইণ্ডাষ্ট্ৰী তাত হ'ব পাৰে, ফ্লৰিকালচাৰ হ'ব পাৰে, ফিচিকালচাৰ হ'ব পাৰে। তো বহুত স্ক'প আছে ইয়াত শিৱসাগৰ, মানে কেলৈ দিচাংমুখ, দিখৌমুখ, জাঁজিমুখ, 3টা মুখ আছে, আৰু ব্ৰহ্মপুত্ৰখন আছে। ব্ৰহ্মপুত্ৰ কেন বি এ ভেৰি বিগ ৰিচোৰ্চ ফৰ আছ শিৱসাগৰ। আৰু দিচাংমুখলৈ এখন ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত আমি বিচাৰিম। কেলৈতো ৰজা দিনৰ পৰা দিচাংমুখ বা ব্ৰিটিছৰ দিনতো এইটো মানে এটা পথেই আছিলে। সেইকাৰণে আমি ঢেকুৱাখানাৰ লগত কানেক্ট কৰি পেলাই লখিমপুৰ আৰু শিৱসাগৰ কানেক্ট কৰাৰ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আমি ডিমাণ্ড কৰিব লাগিব, আৰু সেইটো দিব লাগিব। কেলৈ লখিমপুৰৰ মেক্সিমাম মানুহ আমাৰ শিৱসাগৰৰ মানুহৰ আক্ৰমণৰ সময়ত সিপাৰলৈ গুচি যোৱা। আপোনাৰ অন্যতম এজন প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ অখিল গগৈ বৰ্তমান শিৱসাগৰ সমষ্টিত নাই, তেখেতক সুধিব লাগিব, এইটো মই নোৱাৰিম ক'বলৈ। সঁচাই প্ৰয়োজন আছে, আৰু মইতো নিজেই মই সদায় গেমন দলং বুলি ক'লে মই সদায় এইটো মানে আপত্তি কৰা এটা, মোৰ মনত আপত্তি কৰা এটা বিষয়। কাৰণ গেমনৰ দলং ইয়াতো নহয়, ইয়াত শিৱসাগৰত দলং হ'বলৈ বহুত মানুহ আছে যাৰ নাম দিব পাৰে। এতিয়া গেমনৰ দলংটো বনোৱা, মই সেইপিনে পাৰ হৈ যাওঁতে মই ভাবোঁ যে এইখন কেনেকুৱা টাইপৰ দলং আছে। এতিয়া বেয়া হৈছে, মই ভাবোঁ যে তাত এখন এডিশ্যনেল ছাপৰ্টিং মানে এখন দলঙৰ প্ৰয়োজন আছে। সেইটো নিশ্চয় কৰিব পৰা যাব, এইটো ইমান দিগদাৰ নহ'ব। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, N24 আছাম।